Thank you so much. মই আজি আমাৰ চৰকাৰৰ 3 বছৰ আজি কমপ্লিট হৈছে আৰু আজিৰ দিনটোত আমি আমাৰ ছেক্ৰেটাৰিয়েটত শান্তিৰ পতাকা উত্তোলন কৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ বডোফাৰ যি প্ৰতিমূৰ্তি আছে ইয়াত আমি সকলো পুষ্পাঞ্জলি দিবলৈ আহিছোঁ আৰু আজি আমি এটা ডাঙৰ এটা কাম এটা হাতত লৈছোঁ সেইটো হ'ল আমি প্লেচ কৰিছোঁ এটা প্ৰতিজ্ঞা এটা কৰিছোঁ ইয়াতে আমাৰ ছেক্ৰেটাৰিয়েটৰ প্ৰাংগণত যে অনাগত দিনত আহি থকা সময়ত আমাৰ অঞ্চলৰ পৰা এজন সুস্থ নাগৰিক আমাৰ প্ৰত্যেকজনে কেনেকৈ হ'ব পাৰে আৰু আমাৰ ওচৰে পাজৰে থকা জনগোষ্ঠীবোৰৰ লগত আমাৰ জীৱ জন্তুৰ লগত আমাৰ প্ৰাকৃতিৰ লগত আৰু কেনেকৈ আমি নিজকে মিলি পেলাই কোনো এটা হিংসা নকৰি তেখেতসকলক কোনো ক্ষতি নকৰি তেখেতসকলক একো কষ্ট নিদি পেলাই কেনেকৈ আমি সুন্দৰ এটা বিটিআৰ অঞ্চলত বসবাস কৰিব পাৰোঁ ইয়াৰ কাৰণে এটা প্লেচ এটা সমাইখিৰা আজি আমি সবে লৈছোঁ আৰু এই সমাইখিৰাটো ছেক্ৰেটাৰিয়েটৰ পৰা লৈ পেলাই আমাৰ বিটিআৰ অঞ্চলৰ প্ৰত্যেকটো অনুষ্ঠানে কৰাব এইটো শিক্ষা অনুষ্ঠানৰ পৰা লৈ অফিচত সবতো এইটো কৰাব আৰু অনাগত দিনত আমাৰ এই কমিটমেণ্টটো আজি যে আমি ইয়াত প্লেচ কৰিছোঁ এজন সুস্থ নাগৰিক হ'বলৈ হিংসা বৰ্জিত ইয়াত কোনো ধৰণৰ অসামাজিক অপ্ৰীতিকৰ ঘটনা যাতে ইয়াত নহয় এই এটা গোটেই পৰিৱেশটো ভালকৈ গঢ়ি তোলাৰ কাৰণে আমি যে ইয়াত সকলো অংশগ্ৰহণ কৰিম বা আমিও এই এজেণ্ডাত সবে কাম কৰিম ইয়াৰ এটা প্লেচ আমি সবে কৰিছোঁ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে যোৱা 3টা বছৰত যেনেকৈ আমি ভাবাতকৈ বহুত বেছি বিটিআৰ অঞ্চলৰ ৰাইজক এটা ভাল পৰিৱেশ দিবলৈ পাৰিছোঁ অনাগত দিনতো যাতে এই পৰিৱেশটো বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে আমি ধৰি ৰাখিব পাৰোঁ আৰু এই ক্ষেত্ৰত মই বিটিআৰ অঞ্চলৰ ৰাইজ সমাজসেৱক বুদ্ধিজীৱী ইয়াত থকা আমাৰ বিভিন্ন শ্ৰেণীৰ লোকসকল চিন্তাবিদসকল সাহিত্যিকৰ পৰা আদি কৰি আমাৰ খেতিয়ক আমাৰ চাকৰিয়াল যুৱকসকল সকলোকে মই অনুৰোধ কৰিছোঁ যে এই শান্তিৰ এটা যিটো বাতাবৰণ এইটো ধৰি ৰাখিবলৈ যাতে সদায় কাম কৰে এইটো মই অনুৰোধ কৰিছোঁ আৰু এই শান্তি পৰিৱেশটো আমাক কম সময়ৰ ভিতৰতে এই শান্তিৰ পৰিৱেশটো নিৰ্মাণ কৰাত সকলো দিশৰ পৰা সহায় কৰা ভাৰত চৰকাৰ অসম চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু আজিৰ আমাৰ মেইন উদ্দেশ্যটো হৈছে শান্তিটো ধৰি ৰাখিব লাগে শান্তি সদায় থাকিব লাগে শান্তি সদায় থকা মানে প্ৰগতি আহিব উন্নয়ন আহিব সব আহিব গতিকে বিটিআৰ চৰকাৰৰ 3 বছৰ সম্পূৰ্ণ হোৱাত আমাৰ মূল প্লেচটো হৈছে মোৰ শপতটো হৈছে যে শান্তি ইয়াত সদায় আমি ধৰি ৰাখিব লাগিব যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে যে বিটিআৰত অহা শান্তিৰ কপৌ চৰাইটো আমি ধৰি ৰাখিব লাগিব আৰু ইয়াৰ পিছত এটা ভাল শাসন সুশাসন ৰাইজক দিব লাগিব আৰু সকলো শ্ৰেণীৰ মানুহে চৰকাৰী যিবিলাকে বেনিফিচিয়াৰী হয় চৰকাৰে নিজৰ নাগৰিকসকলৰ প্ৰতি যি দায়িত্ব সেইটো আমি আখৰে আখৰে পালন কৰিবলৈ আমি সকলো আজি শপত গ্ৰহণ কৰিছোঁ কিন্তু উন্নয়নমূলক কাম কাজত ফেইলাৰ হোৱা বুলি তেখেতে কোৱাটো স্বাভাৱিক কাৰণ তেখেতসকলে ইয়াতকৈ ডাঙৰ যে সমস্যা আছিলে এই সমস্যাটো তেখেতসকলে ইগনৰ কৰিছে ইয়াত উন্নয়নতকৈ ডাঙৰ কথা আছিলে শান্তি আৰু নিৰাপত্তা এই শান্তি আৰু নিৰাপত্তাটো আপোনাৰ বহুত ডাঙৰ কথা আছিলে আজি আমাৰ ৰাস্তাটোত আমাৰ অলপমান বোকা আছে কিন্তু যাব পাৰোঁ যিটো মোৰ জীৱনটোৱে যদি সুৰক্ষিত নহয় মই কেনেকৈ থাকিম যদি মোৰ এই অঞ্চলত কোনো শান্তিয়ে নাই মই কেনেকৈ থাকিম গতিকে 3টা বছৰত যে আমি ভাৰত চৰকাৰ অসম চৰকাৰ বিটিআৰ চৰকাৰ মিলি এই অঞ্চলৰ ৰাইজৰ সহযোগত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছোঁ নিৰাপত্তা প্ৰদান কৰিব পাৰিছোঁ সমন্বয় কৰিব পাৰিছোঁ সেইটোৱে ডাঙৰ এচিভমেণ্ট এতিয়া উন্নয়নটো লাহে লাহে হৈ থাকিব আজি ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ এইখিনি সময়ত তেখেতসকলেতো কাম কৰিবলৈ সুযোগ পাইছে ১৭ বছৰৰ ইমান কাম কৰি উঠি আজি উন্নয়নৰ প্ৰশ্নটো তেখেতসকলে কেনেকৈ কৰিব পাৰে আমিহে কৰিব পাৰোঁ আপোনালোকেহে কৰিব পাৰে তেখেতসকলক উন্নয়নৰ প্ৰশ্ন কৰিলে আমিহে কৰিব লাগে যোনে ১৭ বছৰ কাম কৰিছে আপুনি গছ এডালো ৰুই যোৱা নাই এতিয়া আপুনি আহি পেলাই বেলেগক কৈছে যে আপুনি গছ ৰোৱা নাই ১৭ বছৰত কাম কৰি আপুনি কোনো এটা প্লান পলিচি নাছিলে আজি আপুনি কৈছে আমাক মানে উন্নয়ন কৰিব পৰা নাই আমাৰতো সব প্লান পলিচি আছে 30টা ফ্লেগশ্বিপ প্ৰগ্ৰাম আমাৰ কাউন্সিলৰে আছে আজি শিক্ষাৰ ক্ষেত্ৰত
ইমানখিনি কাম কৰিছোঁ আমি ৰাস্তা পদূলি ইমানখিনি নিৰ্মাণ কৰিছোঁ আমাৰ সময়ত আৰু স্বাভাৱিকভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ ন্যায়ৰ কাৰণে তেখেতসকলৰ ভাষা সংস্কৃতি সকলো উন্নয়ন কৰাৰ কাৰণে আমি বহুতখিনি কাম কৰিছোঁ আমি আলোচনা কৰিম আমাৰ কোৰ কমিটি আছে আমাৰ নেতাসকল আছে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট MP ডাঙৰীয়া আছে সবে মিলি পেলাই আমি আলোচনা কৰিম কোনোবা যদি আমাৰ দলত আহে হিতুটো আমি কেতিয়াও বাধা নিদিওঁ কিন্তু এতিয়া আমি ভালকে আলোচনা কৰিম আৰু আপোনালোকক কম যোগাযোগ কৰিছে নেকি এই কথাবিলাক আপোনালোকক ভালকে কম আমি আমাৰ মাজত যেতিয়া আলোচনা হ'ব আলোচনা হোৱালৈকে আমাৰ স্পোক্স পাৰ্সন আছে তেখেতসকলে আপোনালোকক জনাই দিব नोंथांनि गथ'नि इयुना नोंथांनि आखायाव गथ'खौ गुन गोनां मोजां सोलोंथाइ होनाया नोंथांनि बिबान आथिखालनि मुगाया बेसेन होयो गोग्गो सोलोंथाइखौ उदालगुरि जिल्लानि गाजियामाटी ओनसोलाव थानाय गुरुदेव कालीचरण ब्रह्म नेशनेल एकाडेमी बर' बिजोंनि फरायसालिया ओनसोलनि बयजोंबो गनायजानाय मोनसे मोजां फरायसालि गोदान सोलोंथाइ बोसोर 2024 मायथाइनि थाखाय बिथराय थाखोनि फर्म होनाय आरो मुं थिसननाया सोलिगासिनो दं लोगोसे 1 थाखोनिफ्राय 9 थाखोनि मुं थिसननाया फैगौ 2024 मायथाइनि जानुवारि दाननि 5 खालारनिफ्राय जागोन गोसो गुदुं बिमा बिफा एबा दिथागिरि बिथांमोना